সকলোবোৰ যোৱাৰ পিছতে তাৰ হেনো মন গ'ল ফুট ল'বলৈ, মানে ফাকুৱাৰ মোক দি থৈ যোৱা ফুটটোকে সিও লগাই ল'লে আৰু তাৰ মনত কিমান যে ফূৰ্তি। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ঐনীতি ভিডিঅ'লৈ। বেয়া পোৱা কামবিলাকৰ ভিতৰত কিনো বেয়া পাওঁ বুলি সুধিলে মই ক'ম কাপোৰ ঠিক ঠাক কৰা কামটো। আৰু যিটো মই বেয়া পাওঁ সেইটোৱে মোৰ ওচৰত সদায় আহে, আৰু যাকে ঘৃণা কৰা হয় বোলে তাকে ভাল পোৱা হয়। ঠিক সেনেকুৱাই আৰু যিমানে যি নহওক এই কাপোৰ সোপাকটো ভাল পাওঁ, কিন্তু কামটোহে বেয়া পাওঁ। সদায় জাপিব লাগে, আমনি লাগিলেও জাপিব লাগিব, আমনি নালাগিলেও জাপিব লাগিব, আৰু এই কামবিলাক সদায় চলিয়ে থাকে। আৰু এইকেইদিন স্কুল বন্ধ যদিও যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে গমেই পাইছে ইফাল সিফাল কিমান যে অহা যোৱা কৰি থাকিব লগা হৈছে। আজিও তেনেকুৱা, আজি হৈছে শনিবাৰ। ল'ৰাক মানে প্ৰথমতে টিউশ্যন থ'বলৈ গ'লোঁ, তাৰপিছত 12 বজাত আকৌ ড্ৰয়িং ক্লাছ আছে বুলি ভাবি ড্ৰয়িং ক্লাছলৈকে গ'লোঁ। তাৰপিছত মেছেজত দিছিলেই বাৰু আজি ক্লাছ আছে বুলি, কিন্তু তাত এজনো মানুহ উপস্থিত নাছিল। পিছত আকৌ ফোন কৰি সুধিলোঁ বোলে আজি ক্লাছ আছেনে নাই, তেওঁলোকে ক'লে আজি হোলীৰ কাৰণে বন্ধ দিছোঁ। সেই অইন দিনাখন ভিডিঅ' কৰিলে এওঁলোকে ইমান লাজ কৰে, আজি কিন্তু অকণো লাজ কৰা নাই, কাৰণ এওঁলোকক চিনি পোৱা নাই। এওঁলোক পূৰা বাৰে বৰণীয়া হৈ আছে দেই। আৰু এয়া চাওকচোন, হোলী লগাবলৈ আহিছিলে, মই এফালে যাবলৈ ওলোৱাৰ কাৰণে এওঁলোকে নলগালে। এফালে মানে ল'ৰাক যে ক'লোঁ ড্ৰয়িং ক্লাছলৈ থ'বলৈ গৈছিলোঁ বুলি, কিন্তু ড্ৰয়িং ক্লাছ বন্ধ। আৰু ইফালে দোকানত নোসোমালে জানো হ'ব। এয়া চাওকচোন, ৰঙা বটল লৈ আছে টুনটুনে। আৰু ইয়াতে মানে কি আৰু দোকানত যেতিয়া সোমাওঁ মানে অকল শাক চব্জিয়ে নহয়, সদায় কিবা নহয় কিবা এবিধ লৈ যাব লগা হয়েই। আৰু এয়া চাওকচোন, পাখৰা মানুহবিলাক আহি গ'ল। দোকানী দাদাজনক ক'লে বোলে ফুট এটাহে দিম। ক'ত ফুট এটা দিব, ইমান এসোপা কালাৰ লগাই দিলে নহয়। আৰু মিছা কথা যে এই ফাকুৱাৰ দিনত চবতকৈ বেছিকৈ কোৱা হয়, ফুট এটা দিম বুলি গোটেই গালখনতে মুখতে চবতে লগাই দিয়ে। আমাৰ টুনটুনকো লগাই দিছিলে, দোকানী দাদাজনে মুচি দিলে। আকৌ আবেলি সময় মাৰ ঘৰলৈকে গ'লোঁ। মাৰ ঘৰত মানে হঠাতে অহা এটা কাৰণ আছে, ভিডিঅ'টো চাই থাকিব দেই। আৰু মাৰ ঘৰত মানে মা দেউতাক ডাইৰেক্ট নাপাওঁ আকৌ দেই, একদম পিছফালেহে বহি আছিলগৈ। যিহেতু আজিও ফাকুৱা আৰু ফাকুৱা লগাব বুলি ভাবিয়ে মায়ে মানে পিছফালে বহি আছেগৈ। দেউতাই আকৌ জেওৰা বেৰিবৰ কাৰণে এইবিলাক খুঁটিবিলাক মানে ঠিক কৰি আছে, মানে বাঁহ চাহ কাটি পেলাই। তাকেই মানে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু যেতিয়া লগ ধৰিছে, বাপৰে জোক নাই, জোক এতিয়া বহিব। ফাকুৱা লগোৱাৰ ভয়ত বাৰীৰ পিছফালে এইদৰে বহি আছে মায়ে। এক পাৰ্টি আহি গ'ল বোলে, দেখাই নাপালে, ইফালে লুকাই থাকিলে বাৰীৰ পিছফালে। ঐ তামোল ক'ত পাবি তই? তামোল আজি নাই। অঁ, তামোল বুটলাবা আজি। ক'ত তামোল পাবি? তামোল নাই। যা বিচাৰিবি, যা বিচাৰ, যা ধীৰে ধীৰে তইলে লগা। আৰু যেতিয়া মানে মাৰ ঘৰলৈকে আহোঁ ন, এই বাৰীৰ পিছফালে নাহিলে নহয়ে। আৰু এইকেইদিন হৈছে ফাকুৱা, আৰু ফাকুৱাৰ দিনত যেতিয়া স্কুল কলেজত পঢ়ি আছিলোঁ ন, তেতিয়া লগৰ ল'ৰা ছোৱালীবিলাকে আমাৰ ফাকু লগাবলৈ আহিছিলে। আৰু তেতিয়া আমি বাৰীৰ পিছফালে এইদৰে লুকাই থাকিছিলোঁহি। আজিও ব্যতিক্ৰম নহয় বাৰু, লুকাই আছিলোঁ দেই, পলাই থকা নাছিলোঁ, কিন্তু লুকাইহে আছিলোঁ। বাৰীৰ পিছফালে আমি লুকাই আছোঁ। এতিয়া আবেলি সময় হৈছে হা, আমাক যদি লগাই দিয়ে কি কৰিম, মানে ফাকুৱা যদি লগাই দিয়ে, গোটেই গাঁৱৰ মাইকী মতা চবে আজি মানে ঘৰলৈকে অহাৰ পৰিকল্পনা বহুত দিনৰ, মানে আজি আমি ঘৰৰ বস্তু বাহানি চব বাহিৰ কৰি আছোঁ। এইফালে আকৌ আমাৰ টুনটুনেহে বেছিকৈ পাৰে নহয়, সিহে হেনো উঠায়। মানে চফা তফা চব বাহিৰ কৰি আছোঁ, ৰুমটো সম্পূৰ্ণ খালী কৰিছোঁ, কাৰণ ইয়াতে মানে কিবা কিবি কাৰ্যবিলাক কৰা হ'ব। আৰু মানে কাৰ্য মানে ইয়াতে নতুন বস্তু মানে এণ্ট্ৰি কৰোৱা হ'ব। কিন্তু নতুন বস্তু এণ্ট্ৰি কৰোৱা হ'ব আপোনালোকে ভিডিঅ'বিলাক চাই থাকিলেহে বুজি পাব। আৰু এনেকৈ মানে ক'ত থওঁ ক'ত নথওঁ বুলি বাৰান্দাত থৈছোঁ, কিছুমান বেলেগ ৰুমত থৈছোঁ, এইদৰে মানে বস্তুবিলাক সামৰা হ'ল। কিন্তু ৰ'ব, কাহিনী এটা কৈ আছোঁ। ইয়াৰ মাজতে মানে এই কামৰ মাজতে এটা মানে বহুত ডাঙৰ যুদ্ধ এটা হৈ গ'ল। আৰু তাৰ মাজতে আহি পালে লিপি, ভিনদেউ, মূৰ্ছনা, আৰু তেওঁলোকে চাহ খাবৰ কাৰণে ঢেৰ বস্তু লৈ আহিলে। আমিও চাহ খায়ে আছিলোঁ বাৰু, ভালেই হ'ল ন, গাখীৰতে মহৰ খুটিৰ নিচিনা। এতিয়া কৈ আছোঁ ৰ'ব, আমি চাহ খাই আছিলোঁ, মাজতে এটা ছাগলী আহিল দেই। আৰু ছাগলী আৰু কুকুৰৰ মাজত ভীষণ যুদ্ধ লাগিল। আৰু যুদ্ধ লগাৰ ফলশ্ৰুতিত আমাৰ টুনটুনক বেলেগ কুকুৰ এটাই আহি ভৰিতে আজুৰি দিলে। আৰু
আজৰি দিয়াত মানে তেজ ওলাল সি কোৱাহে নাছিলে ইমান হাজাৰ বাৰ সোধাতহে কৈছে বোলে কুকুৰে মানে আজৰিলে বুলি তাৰপিছত আমি ৰাতি মানে সন্ধিয়া হৈছিলে প্ৰায় হস্পিটাল পালোগে আৰু এয়া চাওকচোন বেজি দিয়াইছোঁ ইমান ভয় লাগিলে নহয় মোৰ যে একদম মাথা চাথা ঘূৰাই গ'ল আৰু সৰু ল'ৰা ছোৱালীবিলাকে যে সঁচা কথা ক'বলৈ ইমান টান পায় ঘূৰাই পকাই সোধাতহে শেষত ক'লে বেলেগ এটা মানে কুকুৰে আহি ভৰিত লগাই দিছেহি বুলি চাওকচোন নোকোৱা হ'লে কি যে হ'ল হয় ইমান ভয় লাগিল নহয় গোটেই মনটো বেয়া লাগি থাকিল আৰু এনেকৈ হস্পিটালৰ পৰা অহাৰ পিছত মানে মাৰ ঘৰতে থাকিলোঁ ৰাতিহে আহিলোঁ আজি ভিডিঅ'টো ইমানতে দেই আকৌ লগ পাই আছোঁ